শংকৰদেৱ, ধৰা হওক তেওঁ শংকৰদেৱ। সাঁচিপাতত লিখি আছে সময়ৰ কীৰ্তন ঘোষা, ফুটপাথ তেওঁৰ সত্ৰ, ধ্যান মগ্নতাৰে ধৰা হওক পাণবজাৰৰ বাস্তৱত, হৰ্ডিং এখনত স্বৰ্গ অঁকাৰ পৰিকল্পনা কৰিছে তেওঁ। আপুনি প্ৰশ্ন কৰিব, সেই সূৰ্যকান্তি হৰিৰ এই জলসোফা ভৰাৰ ধূত, সেই সৌম্য চাৱনী, সেই বৈ পৰা গধূলি যেন কেশ, সেই পাতৰ চুৰিয়াৰ ফেৰ আপুনি ক'লেই হ'বনে? ইয়াৰ খাল যেন পেট, আলকতৰাৰ যেন হৰিৰ বস্তাৰ বস্ত্ৰ, ইয়াৰ যত লগা চুলি, দাঢ়ি, গাৰ গোন্ধ, হনু ওলোৱা এটা হেতা চাৱনী, হ'বই নোৱাৰে ধূপ। ধৰি লওক শংকৰদেৱৰ আয়ুস 600 বছৰ। কোচবিহাৰৰ পৰা আহোঁতেও যায়, তেওঁ দেখিলে যুদ্ধত জয় পৰাজয়, তেওঁ দেখিলে ভগনীয়া ৰজা ইয়াণ্ডাবু সন্ধি, তেওঁ দেখিলে পাথৰিঘাট, কুশল কোঁৱৰৰ ফাঁচি, তেওঁ দেখিলে স্বাধীনতাৰ যুদ্ধ, কানিৰ প্ৰচলন, তেওঁ দেখিলে ভাষাহীনতা আৰু জোনাকীৰ জন্ম, কবিৰ গোলামী দেখিলে, ভাষা আন্দোলন, মুদ্ৰাস্ফীতি, তেওঁ দেখিলে নাৰী ধৰ্ষণ, লাঠি চাৰ্জ, গুলিয়াগুলি, ভাগ বাটোৱাৰাৰ খৰিয়াল, তেওঁ দেখিলে দুৰ্নীতি, চাকৰিৰ কিনা বেচা, আদালতৰ হাকিম ধৰি হুকুম লৰা, বিদেশী বিদেশী, তেওঁ দেখিলে ফেশ্বন শ্ব', দেখিলে নীলা ছবি। এদিন ভোকত থাকি তেওঁ আহিল ঢকুৱাখানা, দেখিলে শ্বহীদৰ দীঘল লিষ্ট, সাংবাদিকৰ হচহু ভুৱা খবৰ, দেখি তেওঁ হ'ল বলিয়া, বোবা, বধিৰ, অন্ধ। তেওঁ নিৰ্বাসিত হ'ল অশ্বক্লান্তৰ ফুটপাথত। ইয়াতেই কৃষ্ণই জিনিছিলে, তেওঁ ভোকহীন হ'ল যাৰ জহীন, তেওঁ টোপনিহীন হ'ল জৰাহীন যন্ত্ৰণাহীন। 600 বছৰৰ বুৰঞ্জীয়ে তেওঁ কৰিলে ঈশ্বৰ, কঙাল ঈশ্বৰ, নপুংসক ঈশ্বৰ। তেওঁ শংকৰদেৱ নহয় বুলি আপুনি ক'ব নোৱাৰে, যিহেতু তেওঁৱেই দি গৈছে আপোনাক জন্মান্তৰৰ বিশ্বত। তেওঁৰ ঘৃণনীয় দিন যাপনক আপুনি ঘৃণ কৰিলেই নহ'ব, যিহেতু তেওঁৱেই দি গৈছে কুকুৰৰ শৃগালক